মই আনিছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ দ্বিতীয়টো ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমটো ভিডিঅ'ত যদিও বহুত বেছি ভিউজ অহা নাই, বহুত বেছি ভিউজ মানে 100টো ভিউজ অহা নাই, বাট হ'লেও মই আকৌ এইটো ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু এনেই। আৰু এতিয়া মই পাকঘৰলৈ আহিছোঁ, চাওঁ মই কি আছে কি খাব পাৰোঁ আৰু গতিকে চাই থাকিব আজিৰ ভিডিঅ'টো। যদিও ঘৰত আছোঁ বহুত বেছি বস্তু দেখাব পৰা নাই, যিখিনি বাৰু দেখাই যাম আপোনালোকে চাই যাব আৰু ভিডিঅ'বিলাক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, ঠিক আছে? বলক তেতিয়াহ'লে। মোৰ ঘৰত থাকিলে এই ভাল লগা বস্তুটোৱে হৈছে কণী, ঘৰৰ কণী যিটো নেকি মানে লেতেৰা হৈ আছে বাৰু। এতিয়া মই ডাইৰেক্ট চুকৰ পৰা লৈ আহিছোঁ আমাৰ, কিন্তু এই বস্তুটো মানে গুৱাহাটীত যিহেতু কিনি খোৱা যায়, কিন্তু ঘৰত যেতিয়া ঘৰৰ মুৰ্গী বা হাঁহৰ পাই যাওঁ নক'ব আৰু কিমান ভাল লাগে। আৰু কণীটো অমলেট কৰি ভাত আলু পিটিকা লৈ মই খাব ওলালোঁ। আৰু ৰাইজ ভাতকেইটা খাই উঠিয়েই মই ওলাই আহিছোঁ মাথাউৰিলৈ বুলি, কাৰণ ইয়াতে আমি মাথাউৰিত যিহেতু ৰ'দ পৰে তাৰ কাৰণে ইয়াতে কাপোৰবিলাক শুকোৱা হয় আমাৰ। মই আপোনালোকক আমাৰ মাথাউৰিটো দেখাই আছোঁ। তো মই কাপোৰখিনি নিবলৈ আহিছোঁ। কাপোৰখিনি মানে বেডশ্বীট ধুইছিলোঁ আজি, আৰু লেপ কম্বলবিলাকো মানে বাহিৰত দিয়া আছিলে ৰ'দত, তো সেইখিনি এতিয়া মই কচাম আৰু সেইকাৰণে এতিয়া প্ৰথমতে এইবিলাক কাপোৰ আছে পিছফালে, মোৰ পিছফালে থকা গোটেইখিনি আমাৰে কাপোৰ হয়। তো সেইখিনি লৈ যাওঁ, লৈ যাই মই ৰুমটোত পাৰি কিনে বেডশ্বীটখিনি পাৰি আৰু তুলি আৰু গাৰু সেইখিনিৰ ভিতৰলৈ সোমাই কেনে আৰু লগ পাই আছোঁ। এইটোৱে হ'ল আমাৰ মাথাউৰিটো, আৰু এইখিনিত স্কুল এখন আছে, আৰু এইফালে জংঘল, আৰু এইটো ইয়াৰে এইফালে মানে নদী আছে আমাৰ অকণমান দূৰত। কেতিয়াবা মই ওলাই গ'লে আপোনালোকক দেখাম। আৰু তাৰপিছত ইয়াতে মাথাউৰিত মানে বানপানী হয় আমাৰ, ইমান মানলৈ পানী হয় বাৰিষাৰ দিনত। তো এয়ে হ'ল আমাৰ মাথাউৰি, আৰু এইখিনিত কাপোৰ দিয়া আছে, মোৰে কাপোৰ আছে আৰু তাৰপিছত এইটো হ'ল আমাৰ ঘৰ। আৰু আমাৰ ঘৰৰ পিছত এইফালে আৰু এইখিনিত মানে মাথাউৰিটো মানুহ নাই, আমি মানে লাষ্ট হয়। তো বলক কাপোৰখিনি লৈ কিনে লৈ যাওঁ। কাপোৰবিলাক আচলতে শুকুৱাই নাই, অলপ অলপেই শুকাইছে কিছুমান, যিখিনি শুকাইছে মই সেইখিনি লৈ যাওঁ বাৰু। বেডশ্বীটকেইটা শুকাইছে কাৰণ বেডশ্বীটকেইটা পাতল হয় যিহেতু। আৰু মই এইখিনি নি কেনে আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু কাপোৰখিনি কচাই থাকোঁতে মানে শুনিলোঁ হাতী আহিছে, হাতী গা ধুৱাই আছে, জল্দা-জল্দিকৈ দৌৰা-দৌৰিকৈ গ'লোঁ আৰু সেইখিনি মানে ভিডিঅ'টো ফিল্ডখন দেখাব নাপালোঁ, ডাইৰেক্ট মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। পাহৰি থাকিলোঁ মানে মই যে ইউটিউব খুলিছোঁ বুলি, গতিকে চাব আপোনালোকে ভিডিঅ'টো সেইফালে। আমি হাতীটো বান্ধি থ'ব আজি। এই ঠানি দিবা আহিছে, অটাই মোৰ ঠানি লৈ আহিছে, কাম বন নাই ইয়াৰ। হাতে চিকল লৈ যাই আছে নিজে টানি। আৰু মই যিটো নদীৰ কথা কৈছিলোঁ আমাৰ ওচৰতে আছে বুলি, সেই নদীটো ননৈ নদীত ঘাটিটোক গা ধুৱালে, আৰু ধুৱাই এতিয়া তাক ইয়াতে আজি ৰাতিটোৰ কাৰণে বান্ধি থ'ব। আৰু এই মোৰ ভাইটি এজনেই হয় আৰু ওচৰৰ সম্বন্ধীয়, সি মানে ওপৰত উঠি গছৰ ঠানি কাটি আছে হাতীটোৰ কাৰণে, খুৱাবৰ কাৰণে তাক দিব।
আৰু ইয়াতে এতিয়া আমাৰ হাতীটো এনেকৈ বান্ধি থৈ ৰাতিটো থৈ দিব, দি কাৰণে আকৌ ৰাতিপুৱাই আহি মালিকে ক'ৰবাত লৈ যাব আৰু মাউতে। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আৰু মোৰো আজি দিনটো এনেদৰে হাতী চাই থাকোঁতে গ'ল, কাৰণ হাতীটোক চাই থাকিয়ে আচলতে হাতী এনেকুৱা এটা বস্তু যিটো মানে হেঁপাহ নপলায়। তো ময়ো তেনেকৈ চায়ে থাকিলোঁ আৰু চাই থাকি এতিয়া বাৰু আজিৰ কাৰণে আহিছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই।